নমস্কাৰ আৰু সেৱা জনাই পুনৰ মীনাক্ষীৰ এই নতুন ব্লগটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাম কলডিল আৰু মাছৰ মূৰৰ সৈতে খাৰ। তাৰ কাৰণে কি লাগিব আহকচোন চাওঁ। কলডিল আৰু মাছৰ মূৰৰ খাৰ বনাবলৈ মই লৈছোঁ এটি কলডিল। তাৰপিছত আদা নহৰু পিচি লৈছোঁ অকণমান, শুকান জলকীয়া, মাছৰ মূৰ আৰু পিঁয়াজ। প্ৰথমতে মই কলডিলটো সৰু সৰুকৈ কাটি ল'ম। কেৰাহীটো গৰম হ'বলৈ দিম। মই মাছ ভজা তেলখিনিতে খাৰখিনি বনাম, কিয়নো মাছ ভজা তেলখিনি বেয়া হৈ যোৱা নাই বা বেয়া নহয়। সেই মাছ ভাজি লৈছোঁ মই অলপ আগত, সেয়েহে মই এই তেলখিনিয়ে ব্যৱহাৰ কৰিম। এতিয়া তেলখিনি মই গৰম হ'বলৈ দিছোঁ। এতিয়া মই কলডিলটো এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। কলডিলৰ লগত মই 2টা আলুও দিছোঁ। কলডিলৰ খাৰটো বেছি সোৱাদ হ'ব তেতিয়া। আৰু এটা কথা, কলডিলৰ খাৰ বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ কলৰ খাৰ। এয়া কলাখাৰ বুলি কয়, কলাখাৰ ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকৰ যদি কলাখাৰ নাই তেতিয়াহ'লে আপোনালোকে চৌদা খাৰো ব্যৱহাৰ কৰিব পাৰে। এয়া ধুনীয়াকৈ মই কাটি লৈছোঁ সৰু সৰুকৈ। কেৰাহীৰ তেলখিনি গৰম হৈছে, পিঁয়াজ দি দিছোঁ। তাৰপিছত শুকান জলকীয়া আৰু আদা নহৰুখিনিও দি লৈছোঁ একেলগে মই। সেইখিনি অলপ লৰাই দিম। আদা নহৰু তেলত দিয়াৰ পিছত অকণমান ভজা যোৱাৰ পিছতে বৰ ধুনীয়া গোন্ধ এটা ওলায়। অকণমান ভজা গ'লেই কলডিলখিনি ঢালি দিম। আদা নহৰুখিনি প্ৰায় ভজা গৈছে। এতিয়া কলডিল আৰু আলু এইখিনি ঢালি দিলোঁ মই। তাৰপিছত সোৱাদ অনুযায়ী নিমখ অবিহনেতো একো সম্ভৱ বাৰু নহয়। নিমখ দিছোঁ। নিমখৰ পিছত এতিয়া অকণমান হালধি দিলোঁ, অকণমান ধনিয়া গুড়িও দিলোঁ মই, অকণমান জিৰা গুড়ি আৰু লগতে অকণমান মিক্স মছলা গুড়ি। পায়ে সকলো মছলা মিক্স কৰি থোৱা এটি গুড়ি পায় কিনিবলৈ, মই সেইটোৱে ব্যৱহাৰ কৰোঁ প্ৰায়ে দিছোঁ। এনেদৰে মছলাখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া অকণমান গৰম মছলাও ব্যৱহাৰ কৰিব পাৰে, গোন্ধটোৰ কাৰণে ধুনীয়া গোন্ধ ওলাব। গোটেইখিনি এনেদৰে অকণমান লৰাই দিলে জহি যোৱাৰ নিচিনা হৈছে। তাৰপিছত মই মাছৰ মূৰখিনি দি দিছোঁ, কাৰণ সিজিব লাগিব। মাছৰ মূৰৰ লগত কলডিলখিনি সিজিব লাগিব, সেইকাৰণে এনেদৰে দি দিছোঁ মই। এনেদৰে অকণমান দেৰি লৰাই প্ৰায় 4 ছেকেণ্ডমানৰ পিছতে এই খাৰখিনি ঢালি দিলোঁ। হালধি দিয়াৰ কাৰণে এইদৰে ৰঙা হৈছে, একো কথা নাই। হালধি দিলে খাৰ সদায় ৰঙা হৈ যায়। দুই মিনিটমানৰ পিছত পুনৰ লৰাই দিলোঁ মই। মাছৰ মূৰটো ভাঙি দিব লাগিব, এতিয়া হোৱা নাই। এইখিনি সিজিবৰ কাৰণে বৰ বেছি সময়ো নালাগে বনাবলৈ। পানী অকণমান দি দিছোঁ।
পানী দি সিজিবৰ কাৰণে ঢাকনি লগাই দিলোঁ মই। অকণমান জুইটো কমাই দিছোঁ। 5 মিনিটমান এইদৰে ঢাকনি লগাই থৈ দিব লাগে। 5 মিনিট হৈ গ'ল, তাৰপিছত মই আহিছোঁ। কি ধুনীয়াকৈ এটা উতল আহিছে। এতিয়া মাছখিনি ভাঙি দিব পাৰিব। এইদৰে প্ৰায় কলডিল আলু সিজিয়ে গৈছে, ধুনীয়াকৈ সিজিছে। গোন্ধটোও খুব ধুনীয়া ওলাইছে, মছলাৰ গোন্ধ। দৰে লৰাই দিলোঁ। পানীখিনি পূৰা শুহিবলৈ দিব লাগিব। পুনৰ 5 মিনিটমান এইদৰে থৈ দিলে হ'ল। মাজে মাজে চাব লাগিব। জুইটো একে হেৰিতে থৈ দিছোঁ মই, একে লেভেলতে থৈ দিছোঁ। এইদৰে পুনৰ 5 মিনিটমান থৈ দিওঁ। 5 মিনিটমান পিছত চাইছোঁ পানীটো পূৰা শুহি লৈ গৈছে। দেখিছেনে পানীখিনি নোহোৱা হৈ গ'ল। অকণমান লৰাই দিলোঁ মই এনেদৰে। এখন হাতে মোবাইল আৰু এখন হাতে লৰাই আছোঁ, কেৰাহী নাচি আছে। পানীখিনি পূৰা শুকাই গ'লে খাবলৈ বেছি সোৱাদ হয়। আৰু অকণমান থাকিবলৈ দিওঁ। আকৌ পুনৰ লৰাই দিলোঁ, কাৰণ কেৰাহীৰ তলত জ্বলিব পাৰে। জুইটো অকণমান মই বঢ়াই দিছোঁ এতিয়া। সেইটো প্ৰায় হৈছেই। সোনকালে আৰু অকণমান জহিবৰ কাৰণে লৰাই দিছোঁ পুনৰ, আৰু অকণমান টাইম থাকক। প্ৰায় ৰেডি হৈ গ'ল, নমাব পৰা হৈ গ'ল। এতিয়া প্ৰায় ৰেডি হৈ গ'ল। আমি এতিয়া গেছটো বন্ধ কৰি দিম। আৰু এয়া ৰেডি হৈ গ'ল কলডিল আৰু মাছৰ মূৰেৰে খাৰ। আৰু এইদৰে ৰেডি হৈ গ'ল আমাৰ কলডিল আৰু মাছৰ মূৰেৰে বনোৱা খাৰ। আপোনালোকে যদি এই ৰেচিপিবিধ চাই ভাল পালে মই বনোৱা, তেতিয়াহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টিক লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই আৰু এনেকুৱা ভিডিঅ' বনালে আপোনালোকে সহজতে পায়। আজিলৈ আহোঁ, নমস্কাৰ, ধন্যবাদ।